হাই গাইজ মই এতিয়া আছোঁ আমাৰ ভোলাবাৰীত আমাৰ যিটো গুৰিজয়ন্তী হয় গুৰিজয়ন্তীৰ উত্থাপনত আজি আমাৰ যোনটো কাতি মাহৰ 17 তাৰিখ আমাৰ গুৰিজয়ন্তী হ'ব সেই গুৰিজয়ন্তীত আজি লাইভ পতন হ'ব মই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে চাই থাকিব আপনার মাজত চিনি করে দিছো যে আমার বিটিসির ইয়াম রনেন নার্জাৰী ডাঙৰীয়া আমাৰ বাপজনাকো এখনি ভক্তি বছৰে মান যাচিব Caklah kita tu masuk kia saja. Alam bawah isi di bawah ni. বর্তমান জেলায় হতে তাহলে
পাইছে দাদা বক্তাবলী অলপ শিকিছোঁ ভাল কথা জনগোষ্ঠীৰ আমাৰ শংকৰদেৱক মই ভগৱান আৰু মই কোৱা কথা নাই ভগৱান শ্ৰীকৃষ্ণ মই যেতিয়া শংকৰদেৱৰ কথাটো কাম নহয় মহাপুৰুষ